নমস্কাৰ বন্ধুসকল, মই উৎপল আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ক্ৰিকেট কাউণ্টডাউনৰ নতুন এপিছডলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি ক্ৰিকেট কাউণ্টডাউনৰ এপিছডত থাকিব 5টাকৈ ক্ৰিকেট জগতৰ লগত নতুন খবৰ। তেতিয়াহ'লে আহকচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম খবৰটো হৈছে এনেধৰণৰ, ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক কেপ্টেইন বিৰাট কোহলীয়ে লকডাউনৰ সময়ছোৱাত ঘৰতে বন্দী হৈ পেলাই তেওঁ ছ'চিয়েল মিডিয়াৰ লগতে অলপ সময় অতিবাহিত কৰিছে। আৰু সেই সময় অতিবাহিত কৰাৰ লগতে তেওঁ ইংলেণ্ড দলৰ প্ৰাক্তন খেলুৱৈ কেভিন পিটাৰছনৰ লগত ভিডিঅ' চাটত অংশগ্ৰহণ কৰে। আৰু এই ভিডিঅ' চাটটো যথেষ্ট দীঘলীয়া আছিলে। কেভিন পিটাৰছনে বিৰাট কোহলীক যথেষ্টখিনি প্ৰশ্ন কৰে, আৰু সেই প্ৰশ্নৰ ভিতৰত অন্যতম প্ৰশ্নটো হ'ল যে কেভিন পিটাৰছনে সুধিছিল যে কেপ্টেইন বিৰাট কোহলীক তেওঁৰ আটাইতকৈ কঠিন সময়ছোৱা কি আছিল। উত্তৰত কেপ্টেইন বিৰাট কোহলীয়ে কয় যে 2014 চনত তেওঁ যিটো ইংলেণ্ডৰ কৰিছিলে সেই সময়ছোৱা তেওঁৰ কাৰণে যথেষ্ট কঠিন আছিলে, আৰু তেওঁৰ জীৱনত আটাইতকৈ প্ৰত্যাহ্বানৰ বছৰ আছিল সেই বছৰটোত তেওঁ যথেষ্ট বেয়া প্ৰদৰ্শন কৰিছিলে ইংলেণ্ডলৈ গৈ পেলাই, আৰু তেওঁ একেবাৰে বিফল হৈছিলে। আৰু তেওঁ লগতে কয় যে তেওঁ সেই সময়ছোৱাত প্ৰত্যেকটো ইনিংছত বেটিং কৰাৰ আগতে ভাবিছিল যে তেওঁ ৰান কৰা যথেষ্ট কষ্ট হ'ব, কিন্তু তেওঁ মনোবল হেৰুৱাই পেলোৱা নাছিলে, আৰু সেই মনোবল এটা লৈ পেলাই তেওঁ বেটিং কৰিবলৈ আহিছিল। দ্বিতীয়টো খবৰ এনেধৰণৰ যে ৰোহিত শৰ্মা, ভাৰতীয় ক্ৰিকেট দলৰ ভাইচ কেপ্টেইন ৰোহিত শৰ্মা বৰ্তমান লকডাউনৰ সময়ত তেওঁ ঘৰতে বন্দী হৈ আছে। কিন্তু তেওঁ এই কথা কয় যে তেওঁ যি আঘাতৰ সমস্যাত ভুগি আছিলে, কিন্তু সেই আঘাতৰ সমস্যাৰ পৰা তেওঁ বৰ্তমান ঠিক হৈ আহিছে আৰু সম্পূৰ্ণ সুস্থ। তেওঁ যদি এই লকডাউনৰ সময়ছোৱা আঁতৰি যায় বা কৰোণা ভাইৰাছ নাথাকিলেহেঁতেন, তেতিয়া IPLত তেওঁ অংশগ্ৰহণ কৰিলেহেঁতেন, আৰু এই সময়ছোৱাত তেওঁ ঘৰতে বন্দী হৈ নাথাকি মুম্বাই ইণ্ডিয়ানছৰ ৰণনীতি তৈয়াৰ কৰি থাকিলেহেঁতেন। লগতে কয় যে তেওঁ এই কৰোণা ভাইৰাছৰ আতংকটো সমাপ্ত হোৱাৰ পিছত যাতে সোনকালে ক্ৰিকেট খেল ঘূৰি আহক আৰু তেওঁ ক্ৰিকেট ফিল্ডলৈ যাবলৈ অতি উৎসাহেৰে বাট চাই আছে। এতিয়া আহোঁ তৃতীয়টো খবৰ হৈছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 5 এপ্ৰিল অৰ্থাৎ কাইলৈ নিশা 9 বজাত 9 মিনিটৰ কাৰণে সমগ্ৰ জনগণক একজোট হৈ পেলাই নিজৰ ঘৰৰ লাইটসমূহ বন্ধ কৰিবলৈ কৈছে 9 বজাত, আৰু 9 বজাত চাকি, মম আৰু মোবাইলৰ ফ্লাছ লাইটেৰে সম্পূৰ্ণ ভাৰত পোহৰ কৰিবলৈ কৈছে যে এই বিপদৰ সময়ছোৱাত আমি ভাৰতীয়সকল একজোট হৈ কৰোণাৰ বিৰুদ্ধে যুঁজিম। সেই আহ্বানকে জনগণৰ ওচৰত ৰাখিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু কথাটো হ'ল যে ভাৰতীয় ক্ৰিকেটৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী আৰু প্ৰাক্তন খেলুৱৈ হৰভজন সিং, এই দুয়োজনে প্ৰধানমন্ত্ৰীৰ এই আহ্বানক সঁহাৰি জনাইছে আৰু সমগ্ৰ জনগণকে এই আহ্বান পালন কৰিবলৈ কৈছে। এতিয়া আহোঁ 4 নম্বৰটো খবৰ এনেকুৱা যে চাউথ আফ্ৰিকাৰ টীমটো ভাৰতলৈ আহিছে 3খনীয়াকৈ এদিনীয়া শৃংখলাৰ কাৰণে ভাৰতলৈ আহিছিলে। প্ৰথমখন খেল বৰষুণৰ কাৰণে নোহোৱাৰ পিছত কৰোণা ভাইৰাছৰ আতংক ভাৰতত বেছি হ'বলৈ ধৰিলে, আৰু সম্পূৰ্ণ চিৰিজটো বাতিল কৰা হ'ল কাৰণে তেওঁলোক নিজ দেশলৈ ঘূৰি গৈছিল। আৰু সেই নিজ দেশলৈ ঘূৰি যোৱাৰ পিছত তেওঁলোকক কৰোণা টেষ্ট কৰা হয় আটাইকেইজন খেলুৱৈকে। আৰু অত্যন্ত ভাল খবৰ যে তেওঁলোকৰ এজনৰো গাত পজিটিভ কেছ পোৱা নাই। সেইটো এটা ভাল খবৰ যে তেওঁলোক এতিয়া বৰ্তমান সুৰক্ষিত হৈ আছে আৰু তেওঁলোক নিজৰ ঘৰ পাইছেগৈ। আৰু 5 নম্বৰটো খবৰলৈ যোৱাৰ আগত বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো যদি বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক, লগতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে মোৰ নতুন ভিডিঅ' পোনপ্ৰথমে আপুনি চাবলৈ পায়। আৰু যদি ভিডিঅ'টো ভাল লাগিছে বৰ্তমানলৈকে লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। 5 নম্বৰ খবৰটো হৈছে এনেধৰণে যে ঋষভ পণ্ট সম্পূৰ্ণ সময়ত তেওঁ ছ'চিয়েল মিডিয়াতে হওক বা সংবাদ মাধ্যমতে হওক তেওঁ চৰ্চিত হৈ থাকে, আৰু সেই চৰ্চাৰ পৰা পিছ পৰি থকা নাই ঋষভ পণ্ট বৰ্তমান সময়ত তেওঁ লকডাউনৰ সময়তো চৰ্চাৰ বিষয় হবে ছ'চিয়েল মিডিয়াৰ পৰা ধৰি সংবাদ মাধ্যমতে। আৰু এই চৰ্চাৰ কাৰণটো হ'ল যে এই লকডাউনৰ সময়ছোৱাত জসপ্ৰীত বুমৰাহ আৰু ৰোহিত শৰ্মাই ভিডিঅ' চাটত অংশগ্ৰহণ কৰিছিলে। বহুত দীঘলীয়া এটা ভিডিঅ' কলত তেওঁলোকে কথা পাতিছিল, আৰু সেই কথা পতাৰ সময়ছোৱাত ধেমালিৰ সুৰেৰে জসপ্ৰীত বুমৰাহে ৰোহিত শৰ্মাক কয় যে ঋষভ পণ্টে তেওঁৰ লগত চেলেঞ্জ কৰিছে যে তেওঁতকৈ দীঘল ছিক্সাৰ কৰিব পাৰে। আৰু তাৰ প্ৰত্যুত্তৰত ৰোহিত শৰ্মাই কয় যে তেওঁতো বৰ্তমান এবছৰ হৈছে ক্ৰিকেটৰ জগতলৈ অহা, আৰু তেওঁ এই সময়ছোৱাত মোক প্ৰত্যাহ্বান কিয় জনাইছে, কৈছে যে ঘৰতে সোমাই থাকক এই লকডাউনৰ সময়ছোৱাত, তেনেকৈ কয়ে। আৰু সম্পূৰ্ণ ভিডিঅ'টো ভাইৰেল হৈ গৈছে ছ'চিয়েল মিডিয়াত। আৰু হ'ল যে 5 নম্বৰ খবৰটো, সমগ্ৰ ভাৰতবৰ্ষৰ লকডাউনৰ সময়ছোৱাতো ঋষভ পণ্ট ছ'চিয়েল মিডিয়াত বৰ্তমান চৰ্চিত হৈ আছে। তেতিয়াহ'লে বন্ধুসকল, যদি ইমানখিনি আছে, যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ক্ৰিকেটৰ বিষয়ত কিবা জানিব লগা ক'ব লগা আছে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নতুন এটা ভিডিঅ'ত লগ কৰাৰ প্ৰতিশ্ৰুতিৰে বৰ্তমান ভিডিঅ'ত বাই বাই।